লগৰ ল'ৰা ছোৱালী লগ হৈছে এয়া মোৰ লগত আছে এইফালে তেনেকুৱা অনুভৱ ভাল লাগিছে চাই আছো এইফালে আমাৰ আজি লগ পাই সঁচাকৈ বহুতখিনি ভাল লাগিছে আৰু কেইজনমান ল'ৰা হয়তো অহা হ'লে আৰু ভাল লাগিলে হ'লে জুলিক মই 2-3বাৰমান ফোন কৰিলোঁ কিন্তু জুলিয়ে মোক ফোনটো ৰিচিভ নকৰিলে লগৰ 2-4জনমান আৰু যদি আমি আমাৰ ল'ৰা মানে মহিলা নহয় পুৰুষ কেইজনমান যদি আৰু থকা হ'লে আৰু ভাল লাগিলে হ'লে মানে আমি এনেকৈ আজি যেনেকৈ লগ পালোঁ ইয়াতকৈ আৰু ধুনীয়াকৈ গোটেইখিনি যদি এদিন ফেমিলি সৈতে সব পৰিবাৰৰ সৈতে ল'ৰা ছোৱালীৰ সৈতে যদি লগ পাওঁ তেতিয়াহ'লে চাগে আৰু বেছি ভাল লাগে সকলোৰে সেই আশা আৰু ঠিক আছে ভিডিঅ' কৰিছোঁ দেই নাই একোৱে নেদেখি ঋতু এফালে মাধুৰিমা এফালে ঋতু এফালে সংগীতা নিপেন তাৰপিছতে এফালে নিৰ্মালী জৱামণি পাপুলি ৰিপু কেনেকুৱা লাগিছে সংগীতা কোৱা না কেনেকুৱা লাগিছে আজি ইমান ভাল লাগিছে আৰু কিমান দিনৰ পিছত চবকে পাইছোঁ আমাৰ ইমান আশা এটা কৰি আছিলোঁ চবে লগ হ'ম বুলি চব আহিছা যে সেইকাৰণে বহুত ভাল লাগিছে মোৰো ভাল লাগিছে তোমালোকক কিমান দিনৰ মূৰত লগ পাইছোঁ কালিৰ পৰা মানে উচপিচ লাগি আছে যদিও আহি পেলাই মানে টাইমটো নাহোঁ বুলি কৈছিলোঁ বাট টাইমটো যেনে তেনে মিলাই সেইটো কাৰণে আহিছোঁ অকল তোমালোকক লগ কৰিবৰ কাৰণে বহুত ভাল লাগিছে নিপেন কোৱা কেনেকুৱা লাগিছে মই এতিয়া কি বুজাম মানে ভাবিয়ে কিবা লাগিছে বুলি মানুহকেইটা মই 20 বছৰৰ পিছত আহিছা ন 25 বছৰ ইমান ব্যস্ততাৰ মাজতো আহিছা ভাল লাগিছে সঁচাকৈ তই ইমান ৰৈ আছো কচোন কেনেকুৱা লাগিছে কেনেকুৱা অনুভৱটো লাগে তোৰ মানে মোৰ অন্তৰটো লাগে নে একদম অন্তৰটো দে বাই ৰাতিপুৱাই মেছেজ দিছ ডাৰ্লিংহঁতক লগ কৰিবলৈ গৈ আছো ন ডাৰ্লিং কিমানজনী আছা ডাৰ্লিঙক নকয় মানে মনটো বালিয়া লাগিছে বাকী মানে মই এনেই আজি বগা চাৰ্ট পিন্ধি অহা নাই কিছুমান দাগ লাগি যাব বুলিও ভাবি আছোতো লাগে না নেলাগে এইফালে নিৰ্মালী ক কেনেকুৱা লাগিছে ডিব্ৰুগড়ৰ পৰা আহিছ ভাই ইমান দূৰৰ পৰা আহিছ 15 বছৰ বাহিৰত দেখোন যে 15 বছৰীয়া ঋতু 15 বছৰীয়া জীৱনটোলৈ সঁচাকৈ লগ পাই আছোঁ একেবাৰে সেই স্কুলখনলৈ মনত পৰি গৈছে ন স্কুলৰ দিনবোৰলৈ চোৱা মই এয়াই দেখিছে নাই টাইমটো মিলাব পৰা নাই নহয় তোমালোকক যে লগ পাইছোঁ ইন্দ্ৰজিৎ পূৰা খাইছা ন হে কি খাইছা আকৌ দিয়া আকৌ ৰিপৰ্ট আহি গ'লেই জানো খোৱা মতনটো আমনি গ'লে মই বেয়া পাওঁ হয়নে সেইকাৰণে ইমান পেট শকত বনাইছা ন ভাল লাগিলে দেই লগ পাই অঁ এইফালে ছোৱালী ডাঙৰ ছোৱালী বুঢ়া বুলি নকবি পাই বিয়া হোৱাৰ লগে লগে মানুহৰ লাভটো অলপ
অলপ সেইটো লাভ কৰিছে এনেকে বেলেগৰ লগত কেতিয়াবা ধেমালি কৰিলে বেয়াকৈ পাতিব লগা হয়। এতিয়া আগতে লাভ লাগিছিলে তেনেকুৱাকে মানে আমি যিকোনো ধৰণৰ কথা পাতিবলৈ আৰু মানে কি হয় আমি এতিয়া গম পাই গ'লো মানে কি আমি ফেঞ্চিং বস্তু কি বস্তু আৰু এনেই আমাৰ আউটডোৰৰ মাজৰ ৰিলেশ্যনশ্বিপ সেইটো বস্তু ভালকৈ গম পাওঁ সেই ৰিলেশ্যনশ্বিপটো আমি কেতিয়াও বেলেগত মেইনটেইন নকৰোঁ আমি আমাৰ ফ্ৰেণ্ডশ্বিপ হিচাপে যি মেইনটেইন কৰিব লাগে সেইটো আমি মেইনটেইন কৰাৰ মালিকৰ যিমান সেইকাৰণে আমি সকলো কথা খোলাকৈ পাতিব পাৰোঁ এতিয়া মানে কাৰো সংকোচ ভাৱটো নাই আৰু ৰাজু ৰাজু কেনেকুৱা লাগিলে লগ পাই চবকে মজা লাগিলে অকল মজা নে শ্বৰ্ট ফৰ্ম মাৰিছা যে বোলে মাধুৰী ঋতু সংগীতা চবকে লৈ লৈছো দেই